কাৰোবাৰ ধৰি লওক ছোৱালী আনিবলৈ মন নাই, বোৱাৰীহে আনিবলৈ মন গৈছে, সেই বোৱাৰীজনী আনিব পাৰিব। আৰু কোনোবা বোৱাৰী এজনী ধৰি লওক মানে কি একেটা মানুহৰ লগতে থাকি থাকি আমনি লাগিছে, বেলেগ এটাৰ লগত মানে সেই প্ৰেম কৰিবলৈ মন গৈছে, সেই কাৰ্ডখন আপোনালোকে যদি থাকে নহয় প্ৰেম কৰিব পাৰিব। আজিকালি মানে এইটো চলি আছে নহয় জানো। আপোনালোকে যদি এই কাৰ্ডখন লৈ দিয়ে কিমান সুবিধা হ'ব। আপোনালোকে গতিকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, তেতিয়াহে আপোনালোকৰ সুবিধা হ'ব নহয় জানো। নমস্কাৰ, আজি মই আপোনালোকৰ মাজলৈ বিশেষ এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো সকলোৰে কাৰণে নহ'বও পাৰে, আৰু এই ভিডিঅ'টো মানে অলপ কমেডি ভিডিঅ' দেই হা। ভালনে সকলোৰে? কি খবৰ? সকলোৰে চাগে ভালেই আছে হয় নহয় বাৰু? ভালেই থাকিব লাগিব। এনেকুৱা ঠাণ্ডা বতৰত কাপোৰলৈ শুইছেনে? কেনেকৈ আছে আপোনালোকে? কি জেকেট পিন্ধিছে? সকলোখিনি কথা আপোনালোকে কমেণ্ট কৰি জনাব। আজি এই ভিডিঅ'টো বিশেষ এটা উদ্দেশ্য লৈ আহিছোঁ। আমাৰ ইয়াত মানে আমাৰ অসমত মানে গোটেই ভাৰতবৰ্ষতে মানে ভাৰতবৰ্ষতে আকৌ হয় নহয়? মোৰ চোৰ খজুৱাই গৈছে কথাটো মনত পেলাওঁতে। কথাটো মানে কি, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটৰ কাৰ্ড, শ্ৰম কাৰ্ড, শ্ৰমিক কাৰ্ড, আয়ুষ্মান কাৰ্ড, মই ভাবিছোঁ আৰু এখন কাৰ্ডনো কেলৈ উলিয়াই দিয়া নাই। সেই কাৰ্ডখন উলিয়াই দিলেহে আমাৰ ভাল হ'ব হয় নহয় বাৰু? যিখন কাৰ্ড মানে আপোনালোকে এতিয়া মই যিখন কাৰ্ডৰ কথা ক'ম আপোনালোকে শুনিলে আচৰিত হৈ যাব। সেই কাৰ্ডখন মানে ইতিমধ্যে বনাবলৈ চেষ্টা কৰি আছে, অতি সোনকালে বনি যাব পাৰে যদি আপোনালোকে এই কাৰ্ডখন যদি আপোনালোকে লৈ লয়। যিসকল মানে বিয়া নপতা মানুহ আছে সেইসকলে অতি সোনকালে বিয়া পাতিব পাৰিব, আৰু এনেকুৱা ধৰণে পাতিব পাৰিব মানে যিসকল মহিলা আছে মহিলাসকলে যেনেকুৱা দৰা লাগে সেনেকুৱা দৰালৈ বিয়া পাতিব পাৰিব। আৰু এই দৰাটো যদি বা আপোনালোকৰ আমনি লাগিছে বেলেগ এটা মানে দৰালৈ যাব পাৰিব। কাৰ্ডখনত এইখিনি সুবিধা থাকিব। আৰু যিসকল মানে ল'ৰা আছে সেইসকলে বিশেষকৈ ছোৱালী 2-3জনী ভাল পোৱা উপৰিও মানে 4-5জনী আনিব পাৰিব, আৰু বোৱাৰী ছোৱালীবিলাকো আনিব পাৰিব। আজিকালিতো এইবিলাক চলি আছে। এই কাৰ্ডখন উলিয়াই দিলে খুব সুবিধা হ'ব নহয় জানো। এনেকৈ উলিয়াই থাকিব লাগিব মানে কি মানে মানুহৰ সুবিধা হোৱাকৈ নহয় জানো। এতিয়া মানে কথাটো হ'ল কি, এই কাৰ্ডখন যদি অতি সোনকালে উলিয়াই দিয়ে কিছুমান মানুহৰ কাৰণে বহুত ভাল হ'ব। গতিকে আপোনালোকে এই ভিডিঅ'টো মানে শ্বেয়াৰ কৰিব যাতে মানে এই কাৰ্ডখন অতি সোনকালে ওলায়, সকলোৰে সুবিধা হয়। আৰু যি ঘৰ মানুহত আপোনালোকে যাব নোৱাৰে সেই মানুহ ঘৰত মানে যাব পাৰিব, আৰু মানে চুৰ কৰিব পাৰিব, ডকাইত কৰিব পাৰিব। যদি আপোনালোকে এই কাৰ্ডখন থাকে অতি সোনকালে মানে কাৰোবাৰ ঘৰত গৈ পিনে চুৰ কৰি আনিলেও ধৰা পৰিলেও মাৰ খাব নালাগে। এই কাৰ্ডখন আপোনালোকে দেখুৱাই দিলে বাচি যাব, আৰু ডকাইত কৰিব পাৰিব। যেনেকুৱা মন যায় তেনেকুৱা মানে ঠাইত আপোনালোকে বেংকতে হওক, ATMতে হওক বা বেলেগ ঠাইতে হওক ডকাইত কৰিব পাৰিব। এইটো মানে এই কাৰ্ডখনত সুবিধা থাকিব। আপোনালোকে যদি এই কাৰ্ডখন কোনোবাই উলিয়াবলৈ বিচাৰিছে আমাৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগৰ ঠিকনাটো আপোনালোকক মই কৈ দিছোঁ, XXX444X শুনিলে নহয়। সেই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি মানে আপলোড কৰি ল'ব পাৰিব। ইতিমধ্যে আপোনালোকে যদি এই কাৰ্ডখন যদি উলিয়াই লয় মানে কিছুমান ক্ষেত্ৰত বহুত সুবিধা হ'ব। যেনে ধৰক কাৰোবাৰ ধৰি লওক ছোৱালী আনিবলৈ মন নাই, বোৱাৰীহে আনিবলৈ মন গৈছে, সেই বোৱাৰীজনী আনিব পাৰিব। আৰু কোনোবা বোৱাৰী এজনী ধৰি লওক মানে কি একেটা মানুহৰ লগতে থাকি থাকি আমনি লাগিছে, বেলেগ এটাৰ লগত মানে সেই প্ৰেম কৰিবলৈ মন গৈছে, সেই কাৰ্ডখন আপোনালোকে যদি থাকে নহয় প্ৰেম কৰিব পাৰিব। আজিকালি মানে এইটো চলি আছে নহয় জানো। আপোনালোকে যদি এই কাৰ্ডখন লৈ দিয়ে কিমান সুবিধা হ'ব। আপোনালোকে গতিকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, তেতিয়াহে আপোনালোকৰ সুবিধা হ'ব নহয় জানো। শেষত মানে আপোনালোকক মই কওঁ যে এই কাৰ্ডখন কোনে কোনে উলিয়াব পাৰিব। যিসকলে মানে ছোৱালী তলী জোকাৰি চৰ গুড় এঘোচা হ'লেও বা এঠাপৰ হ'লেও খাই পাইছে সেইসকলে একদম অতি সোনকালে আবেদন কৰিব পাৰিব। আৰু মানে যিসকল বোৱাৰীয়ে মানে 2-3টা ডেকা ল'ৰাৰ লগত প্ৰেম কৰি পাইছে, ফোনত কথা চথা পাতি পাইছে, সেইসকলেতো অতি সোনকালে উলিয়াব পাৰিব। যদি আপোনালোকে উলিয়াব বিচাৰে মানে এই কণ্টেক্টটোত মানে কণ্টেক্ট কৰি ল'ব পাৰিব। তাৰ একেবাৰে শেষত কওঁ যে এই কাৰ্ডখন উলিয়াবলৈ মানে একদম পইচা পাতি নালাগে, বিনামূল্যে আপোনালোকৰ এই কাৰ্ডখন ওলাই যাব। আৰু ৰাতি 12টা বজাৰ পিছতহে আপোনালোকে এই কাৰ্ডখন আবেদন কৰিব পাৰিব। ইতিমধ্যে আমাৰ এই মানে কাৰ্ডখনৰ নামটো কোৱা হোৱা নাই, গতিকে আপোনালোকক মই এই কাৰ্ডখনৰ নামটো কৈ দিছোঁ। এইখন হৈছে প্ৰেম কাৰ্ড। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে কৰি ল'ব পাৰিব। এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। পুনৰ এটি ফকতীয়া ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ দেই।